বন্ধুসকল টি20 ৱৰ্ল্ড কাপৰ পিছত বহু জ্যেষ্ঠ খেলুৱৈৰ অৱসৰৰ তীব্ৰতৰ হৈ পৰিছে। এই ক্ৰমত পূৰ্বৰাই দিনেশ কাৰ্তিকে ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বন্ধুসকল ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক এতিয়া ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, যদি আপুনি চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ভিডিঅ'টো এতিয়া লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। IPLত RCBক প্লে অফত প্ৰৱেশ কৰাত সহায় কৰাৰ পাছত দিনেশ কাৰ্তিকে প্ৰকাশ কৰে যে ভাৰতৰ প্ৰতিনিধিত্ব কৰি টি20 বিশ্বকাপত অংশগ্ৰহণটো তেওঁৰ সপোন। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ইংগিত দিয়ে কাৰ্তিকে। এই ইনষ্টাগ্ৰামত আৱেগিক পোষ্ট শ্বেয়াৰ কৰে, য'ত তেওঁ কেৰিয়াৰৰ সময়ছোৱাত তেওঁ সহায় কৰা সকলোকে ধন্যবাদ জনায়। কাৰ্তিকে লিখিছে, ভাৰতৰ হৈ টি20 বিশ্বকাপ খেলাৰ লক্ষ্যৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল আৰু তেনে কৰাটো গৌৰৱৰ অনুভৱ কৰিছিল। মোৰ সকলো সতীৰ্থ, প্ৰশিক্ষক, বন্ধু বান্ধৱী আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল অনুৰাগীসকলক সকলো সহায়ৰ বাবে ধন্যবাদ। তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণৰ ভিডিঅ' মণ্টেজ শ্বেয়াৰ কৰি ভিডিঅ'টোত কাৰ্তিকৰ সতীৰ্থ আৰু পৰিয়ালৰ সদস্যও দেখা গৈছে। ভাৰতীয় দল পৰিচালনা সমিতিয়ে কাৰ্তিকৰ ফিনিচাৰ ভূমিকাৰ ওপৰত নিৰ্ভৰ কৰি ঋষভ পন্থৰ আগত প্লেয়িং 11ত স্থান দিছিল। বন্ধুসকল দিনেশ কাৰ্তিকৰ অৱসৰ গ্ৰহণক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ কমেণ্ট কৰি জনাবচোন।